আজি আমাৰ মাজিয়ালী মুনমুনি চৰণীয়া পথাৰৰ এই সৰ্বব্যঞ্জক দুগ্ধ উন্নয়ন কমিটিৰ কাৰ্যালয়ত যিটো আমাৰ সংবাদমেল পতা হৈছে, এই সংবাদমেলটো আমি ইয়াৰ কাৰণে পাতিবলগীয়া হৈছে। অসম চৰকাৰে আমাক 2010 চনত 17,920 বিঘা মাটি সম্পূৰ্ণ আমাক পিজিআৰ পৰিচালনা কমিটিক সম্পূৰ্ণভাৱে আবণ্টন দিয়া আছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে এই আমাৰ 17,920 বিঘা মাটি আমাক মাজিয়ালী মুনমুনি মানচিত্ৰৰ পৰা সম্পূৰ্ণভাৱে আজিলৈকে আমাক জোনাই ৰাজচক্ৰ বিষয়াই দিয়া নাই। মাত্ৰ 17,920 বিঘা মাটিৰ পৰিৱৰ্তে 13,785 বিঘা মাটি আমাক আজি পৰ্যন্ত দিয়া হৈছে। এইটোৰ কাৰণে আমি সংবাদ মাধ্যমৰ যোগেদি আমি অসম চৰকাৰ তথা জোনাই ৰাজচক্ৰ বিষয়াসকলক আমি এইটোৱে জনাব বিচাৰিছোঁ যে আমাক সম্পূৰ্ণভাৱে মাজিয়ালী মুনমুনি পিজিআৰত 17,920 বিঘা মাটি আমাক জুকি উলিয়াই দিব লাগে। আৰু 2015 চনত যোনবিলাক মানুহক ইভেকশ্যনৰ নটিচ দিছিলে, এইসকল মানুহক এই পিজিআৰৰ ভিতৰৰ পৰা 10 দিনৰ ভিতৰত উচ্ছেদ কৰি দিব লাগে, এয়া আমাৰ দাবী। দ্বিতীয়তে, যিসকল বেদখলবিলাকে এই মাজিয়ালী মুনমুনি পিজিআৰৰ ভিতৰত বেদখল কৰি আছে, এই বেদখলকাৰীসকলে আমাৰ জীৱন জীৱিকা কৰা গৰু ম'হবিলাকক কাটিছে, মাৰিছে, বহুতো অনিষ্ট কৰিছে। এই বিষয়ে যদি আমাক সমাধান নিদিয়ে, নহ'লে আমি নিশ্চয়কৈ গো ম'হ পালকসকলে নিজেও আইন হাতত তুলি ল'বলগীয়া হ'বও পাৰে। এইটো মই আজি সংবাদমেলৰ যোগেদি উনুকিয়াই দিছোঁ অসম চৰকাৰক। পাছত আমাক দুখ ধৰিব নালাগিব, কাৰণ এই পিজিআৰখন আমি ব্যক্তিগত স্বাৰ্থৰ কাৰণে এই পিজিআৰখন আমি বিচৰা নাই আৰু অসম চৰকাৰে আমাক দিয়া নাই। গোটেই জোনাইবাসী ৰাইজৰ কাৰণে 17,920 বিঘা মাটি আমাক পশুপালন কৰি জীৱন জীৱিকা কৰিবলৈ অসম গভৰ্ণমেণ্টে আমাক দিয়া আছে। কিন্তু জোনাই ৰাজচক্ৰই কি এটা মনোভাৱ লৈ পেলাই আজি পৰ্যন্ত 2015 চনত ইভেকশ্যন কৰিবলগীয়া আছিলে এই মানুহবিলাকক, কিন্তু আজি পৰ্যন্ত ইভেকশ্যন কৰি দিয়া নাই। নিশ্চয় সিহঁতৰ মাজত কিবা এটা ৰাজনীতি বা পলিচি আছে, নিশ্চয় কিবা এটা বুজাবুজি আছে, নহ'লে আজি পৰ্যন্ত ইভেকশ্যন কৰি দিব লাগিছিল আমাক। এইটোৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী সৰ্বচ্ছেদ কৰিছিলে। ঠিক তেনেকৈ আমাৰ পিজিআৰখনক, মাজিয়ালী মুনমুনি পিজিআৰখনক 10 দিনৰ ভিতৰত উচ্ছেদ কৰিবলৈ অৰ্ডাৰ দিব লাগে। এইটো আমি এই সংবাদমেলৰ যোগেদি আহ্বান জনাইছোঁ। আৰু লগতে যেতিয়ালৈকে আমাক এই 17,920 বিঘা মাটি চাৰিসীমা আমাক জুকি উলিয়াই নিদিয়ে, সেই দিনলৈকে আমি ইয়াত গৰুৰে হওক, ট্ৰেক্টৰেৰে হওক, যিকোনোৰে হওক আমি ইয়াত খেতি বাতি কৰিব নিদিওঁ। যদি খেতি বাতি কৰিবলৈ লয়, তেনেহ'লে হয়তো কিবা এটা অঘটনো ঘটিব পাৰে। এইটো আমি এই সংবাদমেলৰ যোগেদি আজিয়েই উনুকিয়াই দিছোঁ। আৰু লগতে আমাৰ পশুপালক মন্ত্ৰী অতুল বৰা ছাৰক এই সংবাদমেলৰ যোগেদি এইটোও ক'ব বিচাৰিছোঁ যে আমাৰ মাজিয়ালী মুনমুনি চাপৰিখন সম্পূৰ্ণভাৱে জীৱন জীৱিকা কৰিবলৈ সুবিধা হোৱাকৈ আমাক আইলেণ্ড মাৰি দিব লাগে, প্লেটফৰ্ম আমাক দিব লাগে। আৰু নিবনুৱা ল'ৰা ছোৱালীবিলাকক যাতে চাকৰি নোপোৱা মানুহবিলাকে গৰু ছাগলী পুহি আমি জীৱন জীৱিকা ইয়াত কৰিব পাৰোঁ। আৰু লগতে এই যিসকল আমাৰ পিজিআৰৰ ভিতৰত বেদখল কৰি আছে, এইসকলকো এই সংবাদমেলৰ যোগেদি উনুকিয়াই দিছোঁ যে আজিৰ দিনটোৰ পৰা যদি আমাৰ গৰু বা ম'হ যদি কাটে, কিন্তু আমি শুদাই নেৰোঁ। আৰু অসম চৰকাৰে যদি তৎকালীনভাৱে এই ইভেকশ্যন যদি কৰি নিদিয়ে, তেনেহ'লে আমি পৰৱৰ্তী সময়ত হয়তো জংগী আন্দোলন কৰাৰো আমি এই সংবাদমেলৰ যোগেদি আমি হুংকাৰ দিছোঁ। কাৰণ আমি এইটো আমাক চৰকাৰে আবণ্টন দিছে, আবণ্টন দিয়াৰ পাছত দুষ্কৃতিকাৰীয়ে নিজৰ জেপৰ কাৰণে, নিজৰ সুবিধাৰ কাৰণে নজনা নুবুজা মানুহবিলাকক ওলাই আনি ইয়াত ট্ৰেক্টৰ চহাই বেপাৰ কৰি আছে, নাও চলাই বেপাৰ কৰি আছে। কিন্তু পৰৱৰ্তী সময়ত যদি এই কাম যদি ইয়াতে ৰখি নাযায়, তেনেহ'লে আমিও ৰখি নাথাকিম। নিশ্চয় আমিও আইনীগতভাৱে হ'লেও বা আইন নিজে হাতত তুলিবলগীয়া হ'লেও আমি তুলিবলৈ প্ৰস্তুত আছোঁ।
বৰ্তমান 17,920 বিঘা মাটিত আমাক 13,785 বিঘা মাটি দিয়া হৈছে। 4,135 বিঘা মাটি এতিয়াও বেদখল মুক্ত হোৱা নাই। অতি সোনকালে এই বেদখল আমাক মুক্ত কৰি দিব লাগে বুলি অসম চৰকাৰক আৰু জোনাই ৰাজচক্ৰ বিষয়াসকলক এই সংবাদমেলৰ যোগেদি আমি অনুৰোধ কৰিছোঁ। যদিহে নামানে তেনেহ'লে আমিও জংগী আন্দোলন কৰিবলৈ প্ৰস্তুত আছোঁ, য'ত আমি চাপৰি এৰি পেলাই ৰাজপথলৈকে গৌৰমহ নিম। নাই আমাক গুলীয়াই হত্যা কৰিব লাগিব, নাই গৌৰমহ সিংহতে চমজি ল'ব লাগিব আৰু আমাক জীয়াই থকাৰ জীৱন জীৱিকাৰ এটা উপায় কৰি দিব লাগিব। এই সংবাদমেলৰ যোগেদি আজিয়ে এখেতসকলক মই সোঁৱৰাই দিছোঁ।